মাকে কৃষ্ণ কৈছিলে আঙুলি তোমাৰ আঙুলি তোমাৰ এই লোকৰ বস্তু নানিবি শুন আনি কৃষ্ণই বোলে আই চুৰ কৰা মিছা কৈ আই দুখী নাপায় আগতে দেখোঁতে কৃষ্ণ কৈছে বোলে কোনো ঘৰে চুৰ কৰ কোনো ঘৰে খাওঁ কোনো ঘৰে নাপায় দধি লৰালৰি বৃন্দাবন ক্ষেত্ৰত কৃষ্ণ মুখাই আমনি গোপিনীসকলে যেন সম্ভৱ পৰা নাই গোপিনীসকল একতা ভিতৰত ইগৰাকী গোপিনী কৈছে ব'লা আমি নন্দৰাজাৰ বাসত গৃহলৈ যাওঁ আৰু নন্দৰাজাৰ গৃহলৈ গৈ আমি নন্দৰাজীক সমস্তখিনি কথা কৈ বোলে হয়া নন্দৰ ঘৰে বয়া নন্দ ঘরে বয়া কৃষ্ণ গানাই দুষ্ট করে কই আহম গৈ